গুড মৰ্নিং সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিলোঁ, শুই উঠিছোঁহে, উঠি বিচনাতে ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। ক'ত ক'ত যাওঁ, কি কৰোঁ দেখুৱাই থাকিম সম্পূৰ্ণৰূপে, আপোনালোকে চাই থাকিব। কিন্তু ভিডিঅ'টো মই আপলোড কৰোঁতে অলপ টাইম লাগিব, মানে কেইবাদিনৰ পিছতো হয়গৈ, লগালগ মই ভিডিঅ'টো আপলোড কৰিবলৈ টাইম নাপাওঁ, গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু আজি ওচৰতে এখন দহাকাছ আছে ওচৰৰ গাঁৱতে, গতিকে তাতো যাম বুলি ভাবিছোঁ। যদি সম্ভৱ হয় আপোনালোকৰ কাৰণে অকণমান ভিডিঅ' কৰিবলৈ ট্ৰাই কৰিম। তাৰ আগতে মই এতিয়া বৰডুমচা যাম, মানে হস্পিটেল যাব আছে, হস্পিটেল যাওঁ। তাৰপাছত কি কৰোঁ, আমাৰ মায়ে কচু খেতি কৰিছে, মানে কচু টেপুত ৰুই থৈছে পূৰা গাতে গাত, এইফালে চবফালে। আৰু এইফালে চাওক লাই শাক, পিছতীয়া লাই ডাঙৰ হৈ গৈছে। আৰু এইফালে বিলাহী খেতি কৰিছে, আৰু এইফালে বেঙেনা গছ, মানে বেঙেনা পুলি ৰুই থৈছে, ডাঙৰ হোৱা নাই, এইফালে এটা কলিয়াব ধৰিছে, এইটো বহুত ডাঙৰ ফুল হয়, ফুল ফুলিছে, আৰু এইফালে ফুলিছে, এইফালে চাওক, মানে মায়ে কৰা বেঙেনা ফুল ফুলিব ধৰিছে। আৰু এইফালে জলকীয়া পুলিবোৰ অকণমান সৰু সৰু হৈ আছে। কিয় যাম বাৰু আপোনালোকে গম পাই থাকিব, মাৰ লগতে যাম। এতিয়া দোকান গৈ আহোঁ, মায়ে দোকানলৈ যাব কৈছে, কি আনিব কৈছে নাজানো, এতিয়া ঘৰত গৈহে গম পাম, মানে বাৰীৰ পৰা ঘৰলৈ গৈ আছোঁ। আৰু এতিয়া দোকানলৈ গৈ আছোঁ, দোকানৰ পৰা আহি পুনৰ আপোনালোকক লগ পাই আছোঁ। অকল চাহপাত আনিবলৈ পঠিয়াইছে, চাহপাত শেষ হ'ল ঘৰত। আৰু আজি বৰডুমচাৰ পৰা আহি দহাকাছ যাম। এই ভিডিঅ'টো দিওঁতে অলপ দিন লাগিব বাৰু। আজি দহাকাছ যাম বোকাপথাৰ গাঁৱত, গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। এতিয়া মই দোকানৰ পৰা আহি লওঁ, এইফালে ঘৰ মুচি আছোঁ। ৰাতিপুৱাই আজি কামবিলাক আৰম্ভ কৰিছোঁ। এয়া ৰঙামাটি অলপ লৈ ল'লোঁ ঘৰ মুচিম বুলি, ঘৰটো মুচি লওঁ, তাৰপাছত একেবাৰে ভাত পানী খাই বৰডুমচা যাম। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, গম পাই থাকিব কি কৰোঁ আজি। আৰু এতিয়া মই তুলসীজোপাৰ তলত অলপ মুচি লওঁ বুলি ভাবিলোঁ, মুচি লৈ লৈছোঁ, কাৰণ মই তুলসী পূজা কৰোঁ বুলি নহয়, মানে ধূপ ধূনা জ্বলাওঁ কেতিয়াবা ইয়াতে, আৰু তেনেকুৱা কৰি ভালো লাগে মনবিলাক। কৈতালিটো মুচি লৈছোঁ, কৈতালি বুলি কওঁ আমি, আপোনালোকে কি বুলি কয় জনাবচোন। আমি কৈতালি বুলি কওঁ। কৈতালিটো মুচি লৈছোঁ। মুচি হৈ গ'ল, আৰু এতিয়া ক্ৰমান্বয়ে কাপোৰখিনি ধুই লওঁ। কাপোৰ অলপ তিয়াই থোৱা আছে মোৰো, লগতে ল'ৰাকেইটাৰো, গতিকে কাপোৰকেইটা ধুই লওঁ। ধোৱাৰ পাছত ভাত খাম। আৰু আজি ভাতৰ লগত গাহৰি আছে, গাহৰি খাই খুব ভাল লাগে, গতিকে গাহৰি খাই লওঁ। আগতে নাখাইছিলোঁ দেই গাহৰি মই, কিন্তু এতিয়া মই গাহৰি খাবলৈ বহুত ভাল পাওঁ। মানে আগতে গাহৰি তেল বেছি খাব নোৱাৰোঁ কাৰণেহে নাখাইছিলোঁ, বেয়া পাওঁ বুলি নহয় বাৰু। এতিয়া কিন্তু গাহৰি একদম প্ৰিয় হৈ গ'ল, আৰু গাহৰি খাই মানে খুব ভাল লাগে। এয়া গাহৰি মাংস, বিলাহী, আৰু এইফালে কবি আৰু কিবাকিবি ভাজি আছে। আৰু এইখন মোৰ আজিৰ ভাতৰ থালি। हो गया, पानी ले लिया। আচলতে মই আপোনালোকক খাই দেখুৱাব বিচৰা নাই ভাতটো, কিন্তু তথাপিও আজি এনেই ভিডিঅ'টো কৰি দিছোঁ, মন গ'ল, আৰু আপোনালোকে বেয়া কমেণ্ট নকৰিব।
ভাতটো খাই লৈছোঁ। এয়া আজি খাই দেখুৱাইছোঁ আপোনালোকক অলপ। পটাপট ভাতটো খাই লওঁ, তাৰপাছত গা পা ধুই বৰদুম চাউলা মা আৰু মই আৰু সৰু ভাইটিও যাব চাগে, যাম বুলি কৈছিলে। যাবনে নাযায় নাজানো, আমাৰ লগত নাযায় কিন্তু। সেইদিনাখন যে টাব দুটা আনিছিলোঁ, এয়া ফুল দুটা ৰুই দিলোঁ। মায়ে আনি দিলে ফুলকেইটা, আৰু কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব ফুলকেইটা। ভাত খাই বৈ আপোনালোকক এটা বস্তু দেখুৱাওঁ বুলি ভাবিলোঁ। এইটো হৈছে মা দেউতাই দিয়া গিফ্ট, মানে মা আৰু পাপাই দিছে এইটো আঙুঠি মোক সোণৰ। আৰু ইটো হৈছে ওচৰতে থকাটো হৈছে মোৰ নিজে লোৱাটো, আৰু সেইটো এনেই উলিয়াই থোৱা আছে। এইটো মানে আপোনালোকক দেখাই দিওঁ বুলি ভাবিলোঁ, সেইটো কাৰণে দেখাই দিছোঁ। কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। এইটো মা দেউতাই দিছে, আৰু এইটো নিজৰ মানে ইনকমেৰে বনোৱা। মা পাপাই মৰমতে দিয়া এইটো গিফ্ট, এদিনো পিন্ধা নাই, আৰু আপোনালোকক দেখুৱাই দিওঁ বুলি ভাবিলোঁ। বেছিদিন নাই হোৱা বাৰু দিয়া গিফ্টটো। এয়া অলপ পিন্ধি দেখুৱালোঁ আপোনালোকক, কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। ভাল লগা নাই বুলি গম পাইছোঁ। আঙুঠিটো কিন্তু ধুনীয়াই, কিন্তু মোৰ হাতখন ক'লা, মই মানুহজনী অলপ ক'লা হয়, সেইটো কাৰণে যিকোনো বস্তুৱে মোক মানে ভাল নেদেখে। এয়া অৰ্ডাৰ দিছিলোঁ, আহি গ'ল। এইটো এটা হাইনেক হয়, আৰু এইটো হাইনেকে হয়, ভালদৰে দেখুওৱা নাই মই। এইটো স্পৰ্টিং হয়, পিন্ধিলে গম পাব আপোনালোকে, দেখিবই। 3টা বস্তু আহিলে আজি। মেডিকেল আহিলোঁ, মেডিকেলত লাইন পাতি আছোঁ মা আৰু মই। এতিয়া লাইন পাতি আছোঁ ডক্তৰক দেখুৱাবৰ কাৰণে। এয়া পিছফালে মা। মই অলপ বাহিৰলৈ আহি গ'লোঁ, মা ভিতৰত আছে। ভাইটিও আহিলে, সৰু ভাইটি ভৰিটো অলপ দুখ পালে, গতিকে ইয়াতে দেখুৱাবলৈ আহিলে। মাহঁতে ওপৰত আছে, মই তলত এনেই নামি আহিলোঁ অলপ। মোৰ আটাইতকৈ বেয়া লগা কাম হৈছে মেডিকেল অহা, হস্পিটেল অহা, কিন্তু আহিবলগীয়া হ'ল। আৰু এইফালে ওচৰতে ইমান ধুনীয়া এখন মানে পাৰ্ক টাইপ বনাই দিছে, মানে পাৰ্ক নহয় আৰু দেখিবৰ কাৰণে ধুনীয়া লগাকৈ এনেকৈ সজাই থৈছে। গতিকে আপোনালোকক অলপ দেখুৱাই দিওঁ বুলি ভাবিলোঁ। এতিয়া আহিলোঁ আমি দহাকাজলৈ, মৰাণসকলৰ দহাকাজ। আপোনালোকে হয়তো দেখিছে বহুতে, আৰু বহুতে নাই দেখা, গতিকে অকণমান আপোনালোকক পৰিৱেশটো দেখুৱাই দিম, চাব কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। এয়া দেখিছেনে, ইমান মানুহ, বহুত মানুহ হয়। আমাৰ মৰাণসকলৰ মানে দহাকাজটো অলপ সুকীয়া হয় বেলেগতকৈ, মানুহ বহুত হয়, আৰু সকলোৱে মিলি এসাঁজ ভাত খায়। আৰু মই এটা মিঠাই খাই আছোঁ, আৰু এইটোকে কৈ আছিলোঁ মই এটা মিঠাই খাইছোঁ বুলি। আৰু এইফালে চাওকচোন, মানুহ ইমানেই বহুত বেছি হৈছে, কিন্তু মানুহ বেছি আৰু আহিব আছেই, বহুত আহিব, বহুত হ'বগৈ। আৰু অলপ পিছত ধোঁৱা হ'ব, মানে ভাত নিজে বনাই খাব যে, সেইটো কাৰণে। আৰু যদি পাৰোঁ আপোনালোকক দেখুৱাম, আৰু যদি নোৱাৰোঁ নেদেখুৱা, কাৰণ মোৰ এনেকৈ মোবাইল ধৰি থাকিব লাজ লাগে, বেলেগে মোকে চাই থাকে নিচিনা লাগে, গতিকে মই ভিডিঅ' বেছি নকৰিবও পাৰোঁ। চাই থাকক ভিডিঅ'টো শেষলৈকে। এইফালে মই আৰু পাপা গৈছোঁ বৰডুমচা, গতিকে অকণমান দেখাই দিলোঁ পাপাক, কাৰণ পাপাই বেছিকৈ নোলায় যে, সেইটো